লাভ ষ্টৰী পাৰ্ট 8 ভুল তোমাৰ নহয়, ভুল মোৰ আছিল। তুমি ফোনটো দেৰিকৈ কৰিব কৈছিলা, মই অলপ সোনকালে কৰিলো, সেইবাবে আজি ধৰাও পৰিলো। এনেকৈয়ে দিনটো পাৰ হৈ গ'ল। পিছদিনাখন মাক দেউতাক আহি গ'ল। মাক দেউতাক আহি থানাত গোচৰ দিলে। থানাৰ পৰা ল'ৰাজনৰ পৰিয়ালক মাতি পঠালে। তাইৰ এজন খুৰাক ফাইনেন্সিয়েলি ষ্ট্ৰং আছিল, যিজনৰ লগত সেইদিন কথাও পাতিছিল। ল'ৰাজনৰ পৰিয়াল থানাত অহাৰ পাছত পুলিচে মীমাংসা কৰিবই নাপালে। পইচাৰ পাৱাৰ দেখুৱাই, অহংকাৰ দেখুৱাই ল'ৰাজনৰ পৰিয়ালক বেসন্মান কৰিলে। অলপ সময় পাছত ল'ৰাজনলৈ ফোন আহিলে। তাৰ পৰিয়ালৰ মানুহে থানাত থাকি ফোন কৰিছিল। তাক সুধিলে, কি কৰিম বুলি ভাবিছ? গোটেই মান সন্মানটো খাই মাৰিলিয়ে, এতিয়া তাই যদি উলটি দিয়ে তই জেলত যাব লাগিব। তেতিয়া সি তাইৰ লগত ফোনটো কনফাৰেন্স কৰাই দিলে। তেতিয়া তাই ক'লে যে ভুল তাৰ একো নাই, ভুল আমাৰ ঘৰৰ মানুহৰ গাত। সি ঘৰৰ মানুহৰ লগত কথা পাতিছিল, তেতিয়া দিম বুলি কৈছিল। এতিয়া কি হ'ল নাজানো, তেওঁলোকে নিদিও বুলি কৈছে। মই তাৰ লগত গৈহে এৰিম, মোক কোনো ৰখাবও নোৱাৰে। তাই তেনেকৈ কোৱাৰ পাছত কেছটো ঠাণ্ডা হৈ গ'ল আৰু তাইৰ বাপেক আৰু পৰিয়ালৰ মানুহ ঘৰত আহি গ'ল। ঘৰত আহি তাইক বহুত মাৰিলে থানাত সেই কথাখিনি কোৱাৰ বাবে। মাৰ খায়ো তাই একেটা কথাই কৈ আছে, মই তাৰ লগত যাম তো যামেই, মোক তহঁতি ৰখাবও নোৱাৰ, লাগিলে মোক মাৰি পেলা, মোৰ কোনো আপত্তি নাই। সেইদিনাখন গধূলি ল'ৰাজনে সেই খুৰাকজনক ফোন কৰিছিল, যিজনৰ লগত সি কথা পাতিছিল। 15-20 বাৰ মান ফোন কৰাৰ পাছত এবাৰ ৰিচিভ কৰিছিল আৰু ৰিচিভ কৰি কয়, মই খুৰা নহয়, মই খুৰাৰ লগৰহে, সি আহিলে মই ফোন কৰিবলৈ ক'ম। তেনেকৈ কৈ ফোনটো কাটি দিলে। ল'ৰাজনক কথা কোৱাৰ সুযোগ নিদিলে। তেতিয়া তাৰ দুখ লাগি গ'ল, লগতে কথাখিনি ইগত লাগি গ'ল। তাৰ পাছত সেই মুখৰ ভিতৰতে ভৰাই ক'লে, মই ঘৰত নাই বুলিয়েই তহঁতি অহংকাৰ দেখাইছ। মাত্ৰ 4 মাহ আছে তাইৰ মেচিয়ৰ বয়স হ'বলৈ। চচুৰাল ৱালো ৱেইট এণ্ড ৱাচ। সঁচা ভাল পোৱাৰ সঁচা কাহিনী পাৰ্ট 9ৰ বাবে কমেণ্ট কৰা।